নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। হিন্দু ধৰ্মত জন্মাষ্টমীৰ বিশেষ মাহাত্ম্য আছে। প্ৰতি বছৰে জন্মাষ্টমী পালন কৰা হয়। চলিত বৰ্ষটো ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হ'ব। হিন্দু ধৰ্মত জন্মাষ্টমীৰ এক বিশেষ মহত্ব আছে। মান্যতা অনুসৰি এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই দিনটোত নিশিতকালৰ সময়ত কৃষ্ণৰ পূজা কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ 10টা অৱতাৰৰ ভিতৰত বিষ্ণুৰ অৱতাৰ আছিল নৱম। কোৱা হয় জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণৰ পূজা কৰিলে মনৰ সকলো কামনা পূৰণ হয়। ঠাইভেদে জন্মাষ্টমী পালন কৰাৰ নিয়ম বেলেগ বেলেগ। পিছে প্ৰশ্ন হয় 2025 চনৰ জন্মাষ্টমী কেতিয়া পালন কৰা হ'ব? হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰা হয়। ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ উৎসৱৰ হিন্দু ধৰ্মত বিশেষ তাৎপৰ্য আছে। জন্মাষ্টমী কেতিয়া? 15 আগষ্টত 2025 নিশা 11:49 পৰা আৰম্ভ হ'ব অষ্টমী তিথি। 16 আগষ্টত 2025 তাৰিখে নিশা 9:34 অন্ত পৰিব অষ্টমী তিথি। তেনেস্থলত 16 আগষ্ট শনিবাৰে জন্মাষ্টমীৰ ব্ৰত ৰখা হ'ব। এই দিনটোত নিশিত পূজাৰ সময় নিশা 12:04 পৰা 12:47 গতিকে 16 আগষ্ট শনিবাৰে জন্মাষ্টমী পালন কৰা হ'ব। মান্যতা অনুসৰি শ্ৰীকৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি শ্ৰীকৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব 3228 চনৰ 18 জুলাইত আৰু তেওঁৰ মৃত্যু হৈছিল খ্ৰীষ্টপূৰ্ব 3102 চনৰ 18 ফেব্ৰুৱাৰীত। কৃষ্ণ আছিল মথুৰাৰ যাদৱসকলৰ বৃষ্ণিভৈদৰ লোক। জন্মাষ্টমী কেনেকৈ পালন কৰা হয়? ঠাইভেদে জন্মাষ্টমী পালন কৰাৰ পদ্ধতি আচলতে কিন্তু বেলেগ বেলেগ। অসমত জন্মাষ্টমীৰ নিশা 10 মান বজাৰ পৰা শ্ৰীকৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা গোৱা হয়। পাছত ৰাতি 12 বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দৰ সৃষ্টি কৰে। এই নাম প্ৰসংগ পুৱালৈ চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমীৰ নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে। কিছুমান অঞ্চলত মহিলাসকলে বিভিন্ন ধৰণৰ ৰং ধেমালিও কৰে। শিশু কৃষ্ণৰ মূৰ্তি বনাই নাচি বাগি আনন্দও কৰে। কোৱা হয় কৃষ্ণৰ জন্মৰ দিনা বৰষুণ দিছিল, যাৰ বাবে এই দিনটোতো বৰষুণ দিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।